চাওক সমগ্ৰ BTCত আমি BPF-এ পূব পশ্চিম উত্তৰ দক্ষিণ সব সাইডত আৰু বিভিন্ন জাতি জনগোষ্ঠী আৰু সকলো সেকশনৰ মানুহসকলে পুনৰ BPF চৰকাৰত আহিব লাগে হাগ্ৰামা মহিলা ৰিচাৰ্জ চিফ হ'ব লাগে বুলি BTC ৰাইজসকলে কৈছে কাৰণ পৰিৱৰ্তনৰ নামত যি শাসনত আহিলে প্ৰমোদ বড়ো তেখেতসকলে সকলোকে মিছা প্ৰতিশ্ৰুতি দি আজি সকলো সেকশনৰ মানুহসকলে আজি তেওঁলোকে বহুত প্ৰব্লেমত আছে কাৰণ প্ৰমোদ বড়োসকলে বিজনেছ কৰি আছে হাগ্ৰামা মহিলা ৰিচাৰ্জে কৈছিল প্ৰমোদ বড়ো বেপাৰী কাৰণ তেওঁৱে একজন বেপাৰী তেওঁৱে BTC অঞ্চলৰ ৰাইজসকলৰ ইমোশন লগত খেলি আছে এই 4 বছৰ 6 মাহত প্ৰমোদ বড়োৱে ছাত্ৰ ছাত্ৰীৰ চাকৰি দিব পৰা নাই আৰু যিসকলে জাৰ্নালিষ্টসকলক জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি টকা দিয়া আছিল এটোও নিদিলে তেওঁলোকে বেঞ্চাৰ স্কুলত চৰকাৰী কৰিব লাগিছিল এটো কৰিব পৰা নাই সেইকাৰণে এই 5 বছৰৰ প্ৰমোদ বড়োৱে এটাও কাম কৰা নাই উদাহৰণ হিচাপে হাগ্ৰামা মহিলা ৰিচাৰ্জে তেওঁৱে তাৰ শাসনকালত তেওঁৱে CIT বনাইছে বডলেণ্ড গেষ্ট হাউচ বিভিন্ন ঠাইত বনাইছে সাব 10টা সাব ডিভিজন বনাইছে মেডিকেল কিবা বনাইছে হাগ্ৰামা মহিলা ৰিচাৰ্জে কম্পেয়াৰ কৰাৰ বিৰাট ভাল কাম কৰিছে কিন্তু প্ৰমোদ বড়ো একো কৰা নাই তেওঁ সব অকল বিজনেছ কৰিছে তেওঁৱে BTC অঞ্চলৰ পৰা যিমান হিল বালি তেওঁ সব বিক্ৰী কৰি দিলে ইয়াৰ কাৰণে প্ৰমোদ বড়োক হাগ্ৰামা মহিলা ৰিচাৰ্জে আগতে বেপাৰী বুলি কৈছিল আমিহে চিনি পোৱা নাছিল এতিয়া আমি প্ৰুভ কৰিব পাৰিলো যে প্ৰমোদ বড়োৱে বেপাৰী এতিয়া আমাৰ দলত আমি শাসনত আহিম বহুত যিসকলে অন্য দলত আছিলে তেওঁলোকে আমাৰ দলত আহিছে ইয়াৰ কাৰণে মই আজি ঠংলাৰ পৰা প্ৰমোদ বড়োলৈ চ্যালেঞ্জ কৰিব বিচাৰিছোঁ যে আজিলৈকে প্ৰমোদ বড়োৱে হওক UPPৰ কোনো নেতাই অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'বলৈ সাহস নাই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেওঁলোকৰ মন্ত্ৰীসকলে সাহস নাই জানে তেওঁলোকে অকলে ইলেকশ্যন খেলিলে তেওঁলোকে 40টা সমষ্টিৰ এটাও তেওঁলোকে নিজিকিব সন্মানীয় হাগ্ৰামা মহিলা ৰিচাৰ্জে অকলে ইলেকশ্যন খেলিম বুলি কৈ আছে কাৰণ তেওঁৰ সাহস আছে তেওঁ চাইছে তেওঁ বুজি পাইছে যে এবাৰ BPFত ৰাইজসকলে আহি গৈছে নিজে নিজে হিল দল ভাঙি কিনি BPF ওচৰত আহিছে ইয়াৰ কাৰণে যদি প্ৰমোদ বড়োৱে নিজকে যদি হেভি ৱেট নেতা বুলি ভাবে তেখেতে বৰ্তমানত চিফ হৈ আছে তেওঁৱে কওক না যে অকলে UPPলে ইলেকশ্যন খেলিম বুলি কাৰণ তেওঁলোকৰ গ্ৰাউণ্ড স্থিতিত UPPল বিৰাট দুৰ্বলতা তেওঁলোকে কাম কৰিব পৰা নাই প্ৰতিশ্ৰুতি দিয়াসকলে তেওঁলোকে পূৰণ কৰিব পৰা নাই সেইকাৰণে UPPলে গাঁৱত যাব নোৱাৰে গাঁৱত গ'লে ৰাইজসকলে খেদিব ইয়াৰ কাৰণে তেওঁলোকে অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব পৰা নাই BPFৰ বৰ্তমান আৰু BTC যিটো ইলেকশ্যনৰ সময়ত আপোনালোকৰ কিছুমান দলৰ নেতা UPPলত এইটো হ'ল UPPলৰ প্ৰপেগেণ্ডা আমাৰ দলৰে আহি আছে মই উদাহৰণ দিম কালাইগাঁৱত MLAৰ কেণ্ডিডেট আছিল আগল 2021 চনত কামাল আজাদ আমাৰ দলত আছে মঠাংগুৰি সমষ্টিত UPPলত BTC ইলেকশ্যনৰ কেণ্ডিডেট শাহজান আলী আহমেদ আমাৰ দলত আছে নহয় জানো আৰু জিতেন মুছাহাৰী তামুলপুৰ ডিষ্ট্ৰিক্টত জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আছিল প্ৰমোদ বড়োৰ ৰাইট হেণ্ড আছিল আমাৰ দলত আছে নহয় জানো আমাৰ দলত সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠী আমাৰ দলতহে আহিছে UPPL অকল প্ৰতিশ্ৰুতি দিব পাৰে কাম কৰিব নোৱাৰে আৰু তেওঁলোকে ইমোশন তেওঁলোকে বুজি নাপায় ডেকা গাভৰুৰ ইমোশন বুজি নাপায় চাকৰিৰ কাৰণে হাহাকাৰ কৰি আছে কিন্তু প্ৰমোদ বড়োৱে হাঁহি কিনি মিছ ইউজ কৰি আছে তেওঁ বেপাৰী কৰি আছে ইয়াৰ কাৰণে আমাৰ দলৰ পৰা নাযাব তেওঁলোকৰ পৰাই আমাৰ তাত আহিব এই ক্ষেত্ৰত সন্মানীয় হাগ্ৰামা মহিলা ৰিচাৰ্জে উত্তৰ দিব তেওঁৱে আমাৰ দলত মুৰব্বী মই ভাবোঁ আমি ইয়াৰ উত্তৰ দিয়াটো মই উচিত নহয় বুলি মই ভাবি লওঁ